ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1746 চনত। শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল গোৱালপাৰা। অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰটো হ'ল পিয়লি ফুকন আৰু মণিৰাম দেৱান। আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 600 বছৰ। লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল চুলিককা। প্ৰাচীন কামৰূপৰ ভাগ কেইটা আৰু কি কি? প্ৰাচীন কামৰূপৰ ভাগ হৈছে 4টা। সেইকেইটা হ'ল কামপীঠ, স্বৰ্ণপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ।